সামগুৰিৰ কনুৱামাৰী গাঁৱৰ এটা পৰিয়াললৈ নামি আহিল কাল অমানিহা। সামগুৰি সমষ্টিৰ অন্তৰ্গত কনুৱামাৰী গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল। বহুদিন ধৰি এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে এজন যুৱক। অতি দৰিদ্ৰ পৰিয়াল, চালে আপোনাৰো চকুলো নিগৰিব। দৰিদ্ৰতাই যেন কুঙা কৰি পেলাইছে, যাৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে পৰিয়ালটো। এক প্ৰকাৰ মৃত্যুৰ সৈতে যুঁজি আছে এই লোকজন। চিকিৎসাৰ বাবে মাটি বাৰীৰ টকা পইচা যি আছিলে সকলো শেষ কৰিলে। এতিয়া উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালটো। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলকো সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী ৰোগীয়ে। উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন হৈছে এই ৰোগীজনৰ। এই জটিল ৰোগটো নিৰাময়ৰ বাবে অসমবাসী ৰাইজৰ লগতে প্ৰতিজন সুহৃদয়বান লোকলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী ৰোগীজনে। পৰিয়ালৰ যোগাযোগ নম্বৰ 6006613632 আৰু 7002812808। পৰিয়ালৰ একাউণ্ট নম্বৰ 334207265664। একাউণ্ট নম্বৰটো আকৌ কৈ দিছোঁ 334207265664। IFSC কোড SBIN 0016904। অনলাইন যোগে টকা প্ৰেৰণ কৰিবলৈ হ'লে ফোনপে অথবা গুগল পে আদিত পইচা পঠিয়াব পাৰে। ফোনপে নম্বৰ 7002812808। মামা হিমন্ত বিশ্ব শৰ্মা, আমাৰ একটু সহায় কৰক। হিমন্ত বিশ্ব শৰ্মা মোক সহায় কৰক। মোৰ বেমাৰ আজি 4-5 বছৰ ধৰি বেমাৰ। মা বাবা যিনি টকা পইচা আছিল সব টকা পইচা মোৰ পাছত খৰচ কৰি দিছে। আপোনালোকে মোক সহায় কৰক। বদৰুদ্দিন আজমল সাহেব আপুনিও সহায় কৰক। মা দেউতাকে চিকিৎসা কৰাই কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই। মা দেউতাক চিকিৎসা কৰি এতিয়ালৈকে কোনো পোৱা নাই। এতিয়া কি কৈছে ডক্টৰে, কি কৈছে ক'ত নিব লাগে? এতিয়া বেংগলোৰ মেডিকেলত নিব লাগে। ডাক্তৰ কৈছে 2 লাখ টকা লাগে, 2টা অপাৰেশ্যন হ'ব। এতিয়া আপোনালোকে সহায় কৰক। হিমন্ত বিশ্ব শৰ্মা আপোনালোকে সহায় কৰক। বদৰুদ্দিন আজমল সাহেব আপুনিও সহায় কৰক। মই জীয়াই থাকিব বিচাৰোঁ। ঠাইখনৰ নাম চামগুৰি সমষ্টি কনুৱামাৰী। কি হৈছে আপোনাৰ ল'ৰাটো? আমাৰ ল'ৰাটো বেমাৰ আজি 4-5 বছৰমান হ'ল। আমি চিকিৎসা পাতি কৰি আছোঁ। হ'লেও চিকিৎসা পাতি কৰিলে কি হ'ব আমি সফল পোৱা নাই। আমি লোকৰ কাম কৰোঁ, কাম কৰি আধা পইচা আমি খাওঁ, আধা পইচা ল'ৰাটোক আমি চিকিৎসা কৰোঁ। অলপ মাটি আছিলে সেইখিনি আমি বেচিলোঁ, বেচি পেলাই চিকিৎসা পাতি কৰিলোঁ। সেইখিনি আমি চিকিৎসা পাতি কৰি আমি সফল পোৱা নাই। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক আমি আহ্বান জনাই আছোঁ যে আমাৰ ল'ৰাটো বেমাৰ, এইটো কাৰণে অলপ সহায় কৰিব। আমাৰ মাননীয় চামগুৰি সমষ্টিৰ মাননীয় ৰকিবুল হুছেইন তাক আমি অনুৰোধ জনাই আছোঁ আমাৰ ল'ৰাটোৰ কাৰণে অলপ সহায় কৰিব। বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁক আমি অনুৰোধ জনাই আছোঁ আমাৰ ল'ৰাটো বেমাৰ, তেওঁ আমাৰ অলপ সহায় কৰিব। আমাৰ অসমবাসী ৰাইজলৈ আমি অনুৰোধ জনাই আছোঁ যে আমাৰ ল'ৰাটোৰ কাৰণে অলপ সহায় কৰিব। আমাৰ দল সংগঠন সকলোৰ কাৰণে আমি অনুৰোধ জনাই আছোঁ। আমাৰ ল'ৰাটো বেমাৰত জটিল বেমাৰত ভুগি আছে, সেইটো কাৰণে আপোনালোকে অলপ সহায় কৰিব। ল'ৰাটোক বাহিৰত ল'ব লাগে, ডক্টৰে কৈছে যে বাহিৰত ল'ব লাগে। আমাৰ হাতত পইচা পাতি একো নাই, আমি কেনেকুৱা আমি চিকিৎসা পাতি কৰিম? সেইটো কাৰণে আপোনাৰ সকলো আমাৰ আহ্বান। কি হৈছে আপোনাৰ ল'ৰাটো? ল'ৰাটো ইমান কঠিন বেমাৰৰ পৰা কষ্ট কৰি আছে। কিমান দিন ধৰি কষ্ট কৰি আছে? আজি 4-5 বছৰ ধৰি কষ্ট কৰি আছে। 4-5 বছৰ ধৰি আপোনালোকে চিকিৎসা কৰাই আছে? চিকিৎসা কৰাই আছোঁ। ইমান দিন পইচা আছিলে, মাটি আছিলে, মাটিটো বিক্ৰী কৰিলোঁ। আকৌ মানুহৰ কাম তুম কৰি খাওঁ। সেইটো এতিয়া কাম তুম কৰি খাই আধাটো ল'ৰাৰ চিকিৎসা কৰোঁ, আধাটো খোৱা বোৱা চলে। সেইটোৰ পৰা এতিয়া সুবিধা আৰু একো নাপাওঁ। এতিয়া চিকিৎসা কৰাই কোনো সুফল এতিয়ালৈকে পোৱা নাই আপোনালোকে? এতিয়ালৈকে পোৱা নাই। এতিয়া কি ক'ব অসমবাসী ৰাইজক বা অসমৰ মুখ্যমন্ত্ৰী কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাই আছোঁ, ছাৰ নমস্কাৰ। মুখ্যমন্ত্ৰী অকণমান সহায় আপোনালোকে আমালোকে কৰক।
এতিয়া আসামৰ বাহিৰত নিব লাগে ল'ৰাটো কেনেকৈ কি কৰি আমি অসমৰ বাহিৰত নিবৰ কাৰণে আপোনালোকৰ সামৰ্থ্য নাই হেমত নাই সেইকাৰণে আপোনালোকে অসমবাসী ৰাজ্যক বা অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বা সহায় কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ অকণমান বাহিৰত নিবৰ কাৰণে সুবিধা অকণমান দিয়ক যেনেকৈ হওক অকণমান সুবিধা দিয়ক আপোনালোকে আমাৰ সামগ্ৰী বিদায় লওক বিধায়ক ৰকিবুল হুছেইনক কি আহ্বান জনাব হুছেইনক আবেদন জনাইছোঁ বেমাৰীটোক অকণমান সহায় দিয়ক বদৰুদ্দিন চাহেব আপোনালোকে অকণমান সুবিধা দিব আপোনাক আবেদন জনাইছোঁ এতিয়া আপোনালোকে চিকিৎসা কৰাই সৰ্বশান্ত হৈছে ন চিকিৎসা কৰিবলৈ সৰ্বস্থান্ত হৈছে ৰাইজসকলকো আপোনালোকৰ সুবিধা অকণমান দিয়ক আপোনালোকে দলসকলৰ সকলোৱে আপোনালোকে অকণমান সহায় কৰিব